Hello everyone, welcome back to my another mini vlog. I'm Rishika Bora and ahokson aji moi ki korilu apnalokok dekham. Eya dekhise moi ready holo mur class hole boli aru class moi ya office hole ahi pai golo aru office ahi moi dhuniyake class 10 or class koralo aru ulalu ghoroloi boli. Eya dekhise ne moi ghor ahi palu aru eya hol amar ghoror horu puppy. এয়া হল দেশি হয় আমাৰ ঘৰৰ বাহিৰতে থাকে কিন্তু ইমান মৰম লগা দেখিছে নে আৰু তেওঁলোকৰ ফাদাৰ হল এও শুই আছে ধুনিয়াকে এয়া দেখিছে আৰু এতিয়া মই আৰু মা ওলালো আমাৰ আই স্পেশালিষ্টৰ ওচৰত কাৰণ মায়ে দেখি নাপায় টক্সিক ৰিলেটিভছ আৰু মই দেখি নাপাওঁ ৰেড ফ্লেক্স তো ভাবিলো চকুকেইটা দেখুৱাই লওঁ এয়া আমি আই স্পেশালিষ্টৰ ওচৰৰ পৰা আহি ওলালো অলপ শ্বপিংলৈ বুলি এয়া সৰু সৰু কেইটামান বস্তু ল'বলৈ আছিল So আমি আহি গলো চক বজাৰ আৰু আমি বজাৰ কৰিয়ে অলপ গলো আমাৰ তেজপুৰৰ স্পেশাল স্প্ৰিং ভেলি লৈ এয়া দেখিছে আমি কি খালো চা আৰু লগতে খালো স্প্ৰিং ভেলিৰ স্পেশালিটি পৰাঠা বহুত ইয়ামি হয় দেই আৰু তাৰ পিছত মই নতুন স্পেক্স জোৰ পিন্ধি মই ওলালো আকৌ মোৰ সেকেন্ড হাফ ক্লাছলৈ বুলি এয়া ক্লাছৰ পৰা আহি মই আজি কি কৰিলো জানেনে বেষ্ট আউট অফ ওয়েষ্ট যেহেতু আমাৰ বিহু গৈছেহে কেদিমানৰ আগত সো আমিতো বিহুত দৈ খাওঁৱে তো দৈ টেকেলি এটা মই ভাবিলো ফ্লাৱাৰ পটলে কনভাৰ্ট কৰো বুলি এয়া দেখিছে মই প্ৰথমতে ষ্টাৰ্ট কৰিলো দৈ টেকেলিটোত হোৱাইট কোটিং লগাবলৈ তেতিয়াহে আমাৰ কালাৰবোৰ ভালকে ফুটি আহিব নহয় জানো এয়া দেখিছে মই ধুনিয়াকৈ লগাইছো কোটিং আৰু কোটিং লগাই মই ষ্টাৰ্ট কৰিলো মোৰ কালাৰিং এয়া দেখিছে মই পটটোৰ কালাৰ কৰিলো গ্ৰীন কালাৰ আৰু তাতে মই দিলো yellow and red flowers কেনেকুৱা লাগিছে কম্বিনেশনটো জনাবচোন দেই মই মানে এই আৰ্টছ এণ্ড ক্ৰাফটৰ বস্তুবোৰ কৰি বৰ ভাল পাওঁ আপোনালোকেও ভাল পায়নে বাৰু পেলনিয়া যোৱাতকে মই ভাবিলো এটো এটা ফ্লাৱাৰ পটে কৰি দিও নহয় জানো আৰু এটো আছিল এন্ড ৰিজাল্ট কেনেকুৱা আছিল জনাবচোন দেই আজিলৈ আহিছো ষ্টে হেলদি ষ্টে ফিট বাই বাই